নমস্কাৰ ছাৰ। নমস্কাৰ। বৰ্তমান আমাৰ অসমৰ পৰিস্থিতি বহুতে বেয়া। বানপানীত সংক্ৰমিত বহুত মানুহ। আপুনি বানপানীৰ বিষয়ে তাৰমানে কি ক'ব বিচাৰে? এতিয়া অসমত কেনেকুৱা কি সুবিধা হ'ব? এতিয়াৰ কথাটো হৈছে যে এতিয়া আমাৰ অসমত নামনি অসম, উজনি অসম সমগ্ৰ অসমতে এতিয়া বানপানীৰ শৃংখলা দেখা গৈছে। হয় নে নহয়? এইটো যিটো বানপানীৰ শৃংখলা দেখা গৈছে আমাৰ অসমত, এইবাৰ যদিও আমাৰ গুৱাহাটীত বানপানী হৈছে, কিন্তু তাৰ মাজত এইবাৰ আমাৰ এই বৰপেটা চাইডে অকণমান বেছিকৈ হৈছে। হয় নে নহয়? এতিয়া বৰপেটা চাইডৰ আপোনালোকৰ কলগছিয়া, বৰপেটা টাউন, অন্যান্যকে ধৰি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ধুবুৰী সেইবিলাকত বহুততে হৈছে এই বানপানীটো। হয় নে নহয়? আমি যিটো এইবাৰ মথাউৰি, যিটো আমি এতিয়া 17টা মথাউৰিৰ কথা আলোচনা কৰিছিলোঁ, এই 17টা মথাউৰি আমি গোটেই নিৰ্মাণ কৰিছোঁ। যিটো যোৱাবাৰ এটা বানপানী হৈ গৈছিলতো এই কৰোণা থাকোঁতে, তেতিয়া বানপানীয়ে এই বস্তুটো মথাউৰিটো ভাঙি নিছে। হয় নে নহয়? এইটোতো আমাৰ কোনো দোষ নাই। হয় নে নহয়? এইটোতো আমাৰ কোনো দোষ নাই। এইটো মথাউৰি ভাঙিছে, আমিতো ভাঙিব পৰা নাই। মথাউৰিটো দিছোঁ, আমি যথেষ্ট কঠোৰকৈ দিছোঁ। মাটিখিনি খহি গৈছে, মথাউৰিটোও ভাঙি গৈছে। এইটোতো কোনো আমাৰ দোষ নহয়। হয় নে নহয়? এতিয়া আমাৰ অসমত চিন্তিতৰ বিষয়, এতিয়া আমাৰ অসমত দুটাই আহি গৈছে। হয় নে নহয়? 1 নম্বৰটো হৈছে কৰোণা ভাইৰাছ, COVID-19, আৰু 2 নম্বৰটো সমস্যাটাই হৈছে আমাৰ বানপানী। হয় নে নহয়? এতিয়া বানপানীয়ে যিখিনি পৰিস্থিতিক লৈ গৈছে, কিছুমানৰ হয়তো খাব নাপায়, কিছুমানে ৰাস্তাত আছে, সেইসকলৰ বাবে আমি কিবা এটা দিম, সেইটো আমাৰ পোনপটীয়াভাৱে আমি এটা কিবা দিম নহয়। হয় নে নহয়? যোৱা কেইদিনা যেতিয়া মই এই যে গুৱাহাটীত ৰখলাত এখন হস্পিটেল আছে, এইটো হেল্থ চিটি বুলি এখন, এক্সেল কেয়াৰ বুলি এখন হস্পিটেল আছে। মই হস্পিটেলখনত গ'লোঁ। হস্পিটেলখনত যেতিয়া গ'লোঁ, তেতিয়া মোক কেইজনমান মিডিয়াই কয়, ছাৰ আপুনি এতিয়া হস্পিটেলে ঘূৰি আছে, আপুনিতো বানপানীৰ সাহায্যৰ একো আপুনি ভবা নাই। মিডিয়াসকলক মই কৈছোঁ, মই দুটাই চিন্তা কৰিছোঁ। হয় নে নহয়? মইতো অকল এটা চিন্তা কৰা নাই। হয় নে নহয়? মই 2টা চিন্তা কৰি থৈ দিছোঁ। কথাটো হ'ল যে আমাৰ বৰ্তমান সমস্যাবোৰ দ্ৰুতগতিত গতি কৰি গৈ আছে। হয় নে নহয়? আমি সমস্যাবোৰ সমাধান কৰিম নহয়। হয় নে নহয়? সমস্যা সমাধান কৰিব আমাৰ সময় আছে, আমি সময়ত খটুৱাব লাগিব। হয় নে নহয়? কথাটোতো তেনেকুৱা প্ৰকাৰত গ'ল। হয় নে নহয়? এতিয়াতো কোনো একো ক'ব নোৱাৰে আমাক। হয় নে নহয়? আমি যথেষ্ট পৰিমাণৰ বৰ্তমান কষ্ট কৰি আছোঁ। হয় নে নহয়? আৰু এতিয়াতো আমাৰ গুৱাহাটীত লকডাউন 7 দিন বৃদ্ধি কৰি দিয়া হৈছে। হয় নে নহয়? এতিয়া আকৌ লকডাউন গুৱাহাটীত 7 দিন বৃদ্ধি কৰি দিয়া হৈছে। ছাৰ, এনে আপুনি এদিনত কিমানখনমান হস্পিটেল ঘূৰে আমি জানিব বিচাৰোঁ। কথাটো আপোনালোকক এতিয়া মই কেনেকৈ ক'ম যে মোৰ কথাটো ক'বলৈ মোৰ মুখত একো নাইয়ে। আপোনালোকে সুধিছে। হয় নে নহয়? আপোনালোকে সুধিছে, তথাপিওতো ক'ব লাগিবই মই। হয় নে নহয়? আগতেতো মই 10-12খন দিনত ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্ট হস্পিটেল ঘূৰিছিলোঁ। বৰ্তমান মোৰ 30-40খনমান হস্পিটেল মই ঘূৰোঁ। কোৱাৰেণ্টাইন চেণ্টাৰবোৰত মই যাওঁ, য'ত হোম কোৱাৰেণ্টাইন হৈ আছে, কণ্টেইনমেণ্ট জোন হৈ আছে, সেইবিলাকতো মই যাওঁ। সকলোবোৰ ঘূৰি কিনে মই থাকোঁ এক্সট্ৰাভাৱে। মোৰ কেতিয়াবা আপোনালোকে বিশ্বাস কৰিব নেকি, মোৰ আজি 4 মাহ হ'ল মই এদিনত টোপনি মাৰিব পৰা নাই। বুজি পাইছেনে আপোনালোকে? এই যে মোৰ কিডনীত ইনষ্টল কৰিব, আপোনালোকে গম পাইছেনে? মই খোৱা লোৱা ভালকৈ কৰিব পৰা নাই, মই এঢোক পানী খাব পৰা নাই, মই এঢোক পানীও খাব পৰা নাই। আপোনালোকে বুজি পাইছে?
আজিতো চান্স পাইছোৱে মই এইটো খায়ে লওঁ মানে এনেকুৱা প্ৰকাৰত আহে মোৰ মানে এডোক পানী খাব মোৰ বৰ্তমান সময় নহা হয় মই আপোনালোকেতো জানেই চাগে হয় নে নহয় মই মানে অস্থিৰভাৱে মই মানে কামবোৰ কৰি আছোঁ আজিতো মই এনেকৈ আপোনালোকে টিভিটো চাইয়ে চাগে মই যোৱাকালি এখন নাৰ্ছিং হোম হস্পিটেল মই এখন মুকলি কৰি আহিলোঁ আপোনালোকে চাইছে মই এখন হস্পিটেল মানে কালি ফিটা কাটি আহিলোঁ মই আৰু মোৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৈছিল মই সেইখিনিয়ে আজি মই এখন আৰু হস্পিটেলত যাওঁ মোক তাতেও কিবা ক'বলগীয়া আছে এঢোক পানী খাই মই এইটো ভিডিঅ' সামৰণি মাৰিছোঁ ৰাইজসকল আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিব আমি নতুনকৈ ভিডিঅ'বোৰ আপলোড কৰি আছোঁ আমাৰ যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে আমাক মাফ কৰি দিব জাষ্ট কমেডি আমি হিমন্ত